এয়া জলফাই হালধি আৰু নিমখত 3 ৰাতি তিয়াই থৈছিলোঁ। তাৰপিছত এটা ৰ'দত জলফাইখিনি শুকুৱাই লৈ তেজপাত আৰু পাঁচফোৰণ তেলত দি এতিয়া গৰম হ'বলৈ দিছোঁ। তাৰপিছত জলফাইখিনি অলপ ভাঙি লৈছোঁ। এইখিনি শুকান জলকীয়া খুন্দি লৈছোঁ। এইখিনি জিৰা, পাঁচফোৰণ, চফ, বগা সৰিয়হ আৰু ধনিয়া গুটি খুন্দি লৈছোঁ। এয়া জলফাইখিনি গৰম তেলত ভাজিছোঁ। এয়া অলপ গুড় উলিয়াই লৈছোঁ। এতিয়া এইখিনি জলফাইখিনি দি দিম। তাৰপিছত শুকান জলকীয়া আপোনালোকে সোৱাদ অনুসৰি দি দিব। এয়া গুড়খিনি জলফাইৰ লগত মিলিব ধৰিছে। এয়া মছলাখিনি এতিয়া কেৰাহীটোত ঢালি দিছোঁ। আচাৰত মছলাখিনি অকণমান গোটা গুটি হৈ থাকিলে আমি ভাল পাওঁ। আপোনালোকেও ভাল পায়নে জনাবচোন। এতিয়া জলফাইখিনি নপকালৈকে আমি পকাই থাকিম, মানে গুড়খিনি। আপোনালোকে ইচ্ছা কৰিলেও জলফাইখিনি বইল কৰি ৰ'দত পানীখিনি শুকুৱাইও বনাব পাৰে। আৰু আপোনালোকে বেয়া পায় যদি গুটিখিনি উলিয়াইও পেলাব পাৰে। আচলতে জলফাইখিনি আমি টেঙা আচাৰ বনাবলৈহে বিচাৰিছিলোঁ, কিন্তু পিছত আমাৰ প্লেনিং চেঞ্জ হয়। এয়া আপোনালোকৰ সন্মুখত মিঠা আচাৰ। এয়া আমাৰ আচাৰ ৰেডি। আৰু এতিয়া এয়া আমাৰ আচাৰ ৰেডি। এতিয়া আপোনালোকে এই মিঠা জলফাই আচাৰটো ৰুটি, পুৰি, ভাত চবৰে লগতে খাব পাৰিব। আৰু এয়া মই এতিয়া খিচিৰিৰ লগত খাম। খাবলৈ সোৱাদটো বৰ ধুনীয়া হৈছে দেই, আপোনালোকেও খাই চাব। এনেকৈ সুন্দৰ সুন্দৰ ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। আজিলৈকে বাই।